বন্ধুসকল, আপোনালোকে অলপ দৌৰিলে আপোনালোকৰ ভাগৰ লাগে নেকি বা আপোনালোকে ৰানিং স্পীড বঢ়াব পৰা নাই নেকি? যদি আপোনালোকে ৰানিং স্পীড বঢ়াব পৰা নাই বা আপোনালোকৰ অলপ দৌৰিলে যদি ভাগৰ লাগে, এই ভিডিঅ'টো আপোনালোকৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয়। আজি আপোনালোকক কম কেনেকৈ আপোনালোকে দৌৰিব, আপোনালোকৰ ৰানিঙৰ ফৰ্ম কেনেকুৱা হ'ব লাগিব, আপোনালোকে দৌৰোতে আপোনালোকৰ খোজ কেনেকৈ পেলাব লাগিব, আপোনালোকে উশাহ কেনেকৈ ল'ব লাগে আৰু আপোনালোকে এইটো ষ্টেমিনা এনাৰ্জি আপোনালোকে কেনেকৈ ইনক্ৰিজ কৰিব, সকলোখিনি এই ভিডিঅ'টোত আপোনালোকক মই ক'ম। আৰু আপোনালোকে যদি মোৰ চেনেলটো যদি নতুন কৰিছে, ইউটিউবত যদি চাই আছে, ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰক। যদি ফেচবুক পেজত চাই আছে, ফেচবুক পেজটো ফ'ল' কৰি লওক। তেন্তে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ এতিয়া প্ৰথম কুৱেশ্যনটো হৈছে, মানুহ সোনকালে ভাগৰি যায় কিয়? বন্ধুসকল, সকলোৱে কষ্ট কৰে, মানুহবিলাকে হাৰ্ড ৱৰ্ক কৰে, কিন্তু স্মাৰ্ট ৱৰ্ক নকৰে। সেইকাৰণে সোনকালে দৌৰিলে মানে ফেফনি ধৰে, ভাগৰ লাগে, ভৰিত বিষ হয়, ষ্টেমিনা শেষ হৈ যায় আৰু স্পীড নাবাঢ়ে। দৌৰ মানে শক্তি নহয়, দৌৰ মানে হৈছে টেকনিক, আৰু সেই টেকনিকে এজন সাধাৰণ মানুহক চেম্পিয়ন বনাব পাৰে। এতিয়া চাওক, ৰানিং কৰোঁতে আমাৰ বডি মুভমেণ্টবিলাক ভাল হ'ব লাগে। যদি আমাৰ বডি মুভমেণ্টবিলাক যদি বেয়া হৈ থাকে, তেন্তে আমাক এনাৰ্জি ষ্টেমিনা বেছিকৈ লাগিব। অলপ দৌৰিলে সেইকাৰণে আমাৰ ভাগৰ লাগে, কাৰণ লাষ্টলৈকে আমাৰ 2500 মিটাৰ লাষ্টলৈকে আমাৰ এনাৰ্জি ষ্টেমিনা নাথাকেগৈ। গতিকে নোৱাৰোঁ, আমাৰ প্ৰথমতে ভাগৰ লাগে, কাৰণ বডি পষ্টাৰবিলাক কিছুমানে পিছফালে হাউলি পিনে দৌৰে, পিছফালে হাউলি পিনে দৌৰিলেতো ভাগৰ লাগিবই। যদি মাথাটো যদি গুজি পিনে যদি দৌৰে, তেতিয়াতো ভাগৰ লাগিবই। বুকুখন ফিন্দাই পিনে যদি দৌৰে, তেতিয়াতো ভাগৰ লাগিবই। যদি চল্ডাৰকেইটা উঠাই যদি দৌৰে, হাতখন যদি মানে বহল কৰি যদি দৌৰে, তেতিয়াতো ভাগৰ লাগিবই। বডি পষ্টাৰৰ লগত বহুত কথা আছে। গতিকে আমি এতিয়া প্ৰেক্টিচ কৰি আছোঁ, সেই প্ৰেক্টিচত আমি ভাল কৰিব লাগিব। আমি যদি এতিয়া প্ৰেক্টিচত যদি ভাল কৰোঁ বডি পষ্টাৰটো, তেতিয়া আমি ইণ্টাৰভিউত ভাল মাৰ্ক এটা তুলিব পাৰিম। ভাল মাৰ্ক এটা অভিয়াছলি আপোনাক লাগিবই। গতিকে বডি পষ্টাৰটো আপোনালোকে ভাল কৰি, গতিকে ৰানিং আপোনালোকৰ ভাল কৰিব লাগিব। এতিয়া 2 নম্বৰ কুৱেশ্যনটো হৈছে, ভৰি মাটিত কেনেকৈ পেলাই দৌৰিব লাগে। বহুত মানুহে কি কয়, গেৰুহাই দি ৰানিং কৰে, মানে যোনটো আমাৰ ভৰি হিলটোৱেদি ৰানিং কৰে। কিন্তু হিলটোৱেদি ৰানিং কৰিলে কি হয়, বডিটো বেছিকৈ চক পায়, আৰু যদি বেছিকৈ চক পায় আমাৰ এনাৰ্জি লছ হয়। গতিকে আমি ভৰি ট'টোৱেদি আমি ৰানিং কৰিব লাগে। আপোনালোকে এতিয়া নিজে প্ৰমাণ চাব পাৰে, গেৰুহাইটো আপোনালোকে হিলটোৱেদি আপোনালোকে পকাত ধামকৈ মাৰি যাবচোন, আপোনালোকে চক বেছি পাব আমাৰ গোটেই অল বডিত। আৰু যদি আপোনালোকে যদি ট'টোৱেদি যদি এনেকৈ মাৰে, তেন্তে আমাক কম চক পায়। গতিকে বেছি যদি চক পায় আমাৰ বডিটো, গতিকে এনাৰ্জি বেছিকৈ খায়, গতিকে লাষ্টলৈ দম নাথাকেগৈ। সেইকাৰণে আমি গেৰুহাই দি নহয়, ট'ৱেদি হালকাকৈ আমি ৰানিং কৰিব লাগে। হালকা মানে কি আৰু স্মুথকৈ, মানে একদম ধাম সেনেকৈ দৌৰিলেতো ভাগৰ লাগিবই। গোটেই বডিটো যদি পিছফালে ধাম যদি গুহা যদি মাৰি যায়, আপোনালোকৰ ভাগৰ লাগিবই। গতিকে ট'ৱেদি ৰানিং কৰিবলৈ আপোনালোকে চক, যিবিলাকে মানে গেৰুহাই দি যদি ৰানিং কৰে, ঠিক আছে। এতিয়া 3 নম্বৰ কুৱেশ্যনটো হৈছে, আমি ৰানিং কৰোঁতে কেনেকৈ উশাহ ল'ব লাগে। এইটো কিন্তু ৰানিঙৰ মেইন পাৱাৰ হয়। আপোনালোকে যদি উশাহ লোৱাত যদি ভুল কৰে, আপোনালোকৰ কিন্তু পটককৈ ভাগৰ লাগিব। কিছুমান ল'ৰা ছোৱালী দৌৰি থাকে, মাজতে বহুত বেছি ফেফায়, এনেকৈ ফেফায়। কিন্তু এনেকৈ যদি ফেফায়, আপোনালোকৰ আৰু ভাগৰ লাগিব, ষ্টেমিনা আপোনালোকৰ আৰু লছ হ'ব। গতিকে আপোনালোকে দৌৰ কমপ্লিট কৰিব নোৱাৰিব। দৌৰাৰ টেকনিক আছে, ৰানিঙৰ মেইন জোৰ নহয়, টেকনিকটো মেইন হয়। গতিকে টেকনিক যদি ইউজ কৰে, আপোনালোকে দৌৰ কমপ্লিট কৰি দিব পাৰিব, ষ্টেমিনা আপোনালোকে বচাব পাৰিব। গতিকে আপোনালোকে যেতিয়া দৌৰিব, নাকেৰে উশাহ লৈ আপোনালোকে মুখেৰে এৰিব। 2 ষ্টেপ যাব, আপোনালোকে নাকেৰে উশাহ ল'ব, আৰু 2 ষ্টেপ যোৱাৰ পিছত আপোনালোকে মুখেৰে এৰিব। তেনেকৈ আপোনালোকে দৌৰিব লাগিব। এনেকৈ ফেফাই পিনে একদম জল্দি খপ জপ তেনেকৈ নহয়, টেকনিক আছে। গতিকে টেকনিকত কামটো কৰিব লাগিব। গতিকে তেনেকৈ আপোনালোকে কৰিব। 2 ষ্টেপ গ'ল, নাকেৰে উশাহ ল'লে, আৰু 2 ষ্টেপ গ'ল, না মুখেৰে এৰিলে। তেনেকৈ আপোনালোকে আজি দৌৰি চাবচোন ফিল্ডত। আৰু তেনেকৈ দৌৰিলে তাৰ ফাইদাটো হৈছে, আমাৰ বডিটোত অক্সিজেন বেছিকৈ পায়। গতিকে অক্সিজেন যদি বেছিকৈ পায়, ৰানিং ভাল হ'বই। এতিয়া 4 নম্বৰ কুৱেশ্যনটো হৈছে, আমি ৰানিং কৰোঁতে হেণ্ড মুভমেণ্ট কেনেকৈ কৰিম। হেণ্ড মুভমেণ্টৰ বহুত কথা আছে। আপোনালোকৰ যদি হেণ্ড মুভমেণ্ট যদি খেলি মেলি যদি হৈ যায়, তেন্তে আপোনালোকৰ ৰানিঙেই খেলি মেলি হৈ যাব। গতিকে আপোনালোকৰ হেণ্ড মুভমেণ্ট, এলবটো আপোনালোকে 90 ডিগ্ৰী উঠিবলৈ দিব, আৰু হাত আপোনালোকে আগলৈ পাছলৈ আপোনালোকে যাবলৈ দিব। কিন্তু আপোনালোকে এটা কথা মন কৰিব, হাতখন এনেকৈ নহয়, ঠিক আছে, এনেকৈ আপোনালোকে নিনিব, আগলৈ পাছলৈ তেনেকৈ আপোনালোকে দৌৰিব। গতিকে হেণ্ড মুভমেণ্ট আপোনালোকে ঠিক কৰক। যদি আপোনালোকে আৰু এটা কথা, আপোনালোকে মুঠি মাৰি পিনে নদৌৰিব। মুঠি মাৰি দৌৰিলে আপোনালোকৰ মানে দমটো আপোনালোকৰ অলপ বেছিকৈ লাগিব। হাতখন খুলি ৰাখক, খুলি ৰাখিলে আপোনালোকৰ চুইং হ'ব। গতিকে হাতৰ চুইঙৰ লগতে আপোনালোকৰ দৌৰটো ভাল হ'ব।
এতিয়া 5 নম্বৰ কথাটো হৈছে মেণ্টেল গেম সবচে ইম্পৰ্টেণ্ট হয় ৰানিঙৰ অকল ফিজিকেল ভাল হ'লে নহ'ব আপোনালোকৰ এই মাইণ্ডটো না ষ্ট্ৰং হ'ব লাগিব তোৰ বডিয়ে ক'ব তই নোৱাৰিবি তই বাদ দে আজিলে হৈ যাব আজি তই প্ৰেক্টিছে কৰিব নালাগে তোৰ বডিয়ে আৰাম বিচাৰিব কিন্তু তোৰ এই মাইণ্ডটোৱে ক'ব লাগিব যে না যদি মই আজি ৰখি যাওঁ মোক 10টা ল'ৰাই বিট দি থৈ যাব মই পাছ পৰি যাম 10টা ল'ৰাই মোক পাছ পেলাই থৈ যাব গতিকে মই 10টা ল'ৰাতকৈ মই পাছ পৰিব নিবিচাৰোঁ মই কৰিবলগীয়া বহুত আছে মই কৰিবই লাগিব মুঠতে মই আজি দৌৰিবই লাগিব যি হওক বডি যি হওক মতলব নাই কিন্তু মই আজি কৰিবই লাগিব তেনেকৈ তোৰ মাইণ্ডটো ষ্ট্ৰং হ'ব লাগিব ফিজিকেলৰ লগতে গতিকে এইটো সবচে ইম্পৰ্টেণ্ট হয় নিজৰ মাইণ্ডটো ষ্ট্ৰং কৰ এতিয়া 6 নম্বৰ কথাটো হৈছে আপোনালোকে ৰানিং স্পীড কৰিব হ'লে আৰু আপোনালোকে ষ্টেমিনা ইনক্ৰিজ কৰিব হ'লে কিছুমান আপোনালোকে এক্সাৰচাইজ কৰিব লাগিব আৰু আপোনালোকৰ ঘৰৰ ওচৰত যদি পাহাৰ আছে শনিবাৰ দিনটোত গৈ আপোনালোকে ৰানিং কৰকগৈ যদি আপোনালোকৰ ঘৰত যদি পাহাৰ নাই যদি ষ্টেপ আছে ষ্টেপতো আপোনালোকে কৰিবগৈ পাৰে তাৰপিছত আপোনালোকৰ ঘৰৰ ওচৰত যদি নদী কিনাৰত যদি হয় যদি বালি পৰি আছে তাতে আপোনালোকে টায়াৰ টানিবগৈ পাৰে তেনেকুৱা আপোনালোকৰ ধুনীয়া ইনক্ৰিজ হ'ব মানে আপোনালোকৰ ষ্টেমিনা আৰু আপোনালোকৰ ৰানিং স্পীডটো বাঢ়িব 100 মিটাৰ আপোনালোকে তাত গৈ মাৰিব পাৰে আৰু এটা কথা অভাৰ ট্ৰেইনিং কৰিলে আপোনালোকে নহ'ব কিন্তু অভাৰ ট্ৰেইনিং যদি কৰে আপোনালোকে যদি ৰেষ্ট নকৰে তেনেকুৱা আপোনালোকৰ ষ্টেমিনা ইনক্ৰিজ নহ'ব ডাউনহে মাৰিব আৰু এটা কথা অভাৰ ট্ৰেইনিং কৰি যদি আপোনালোকে যদি ডায়েটটোও যদি নলয় তেন্তে আপোনালোকৰ একো ইম্প্ৰুভ নহ'ব গতিকে বাইক এখন চলিবলৈকে যেনেকৈ পেট্ৰলৰ দৰকাৰ হয় আমাৰ শৰীৰটো চলিবৰ কাৰণে ডায়েটটো বহুত বেছি প্ৰয়োজন হয় আমি যদি মৰ কষ্ট যদি দি থাকোঁ আমাৰ এই শৰীৰটোক যদি একোৱে শৰীৰটোক যদি খাবলৈ যদি একোৱে নিদিওঁ তেন্তে ক'ত হ'ব কওকচোন আপোনালোকে নিজেই কওক সেইকাৰণে ডায়েটটো আপোনালোকে ভালদৰে লওক আৰু ডায়েটৰ ওপৰত মই ভিডিঅ' বনাই থৈছোঁ গৈ পিনে আপোনালোকে চাই পিনে আপোনাৰ মানে কম খৰচত কেনেকৈ কি ডায়েট কৰিব লাগে তাৰ ভিডিঅ' বনোৱা আছে গৈ আপোনালোকে চাবগৈ পাৰে মই ডেছক্ৰিপশ্যনত দি দিছোঁ তলতে আছে গতিকে গৈ পিনে আপোনালোকে ডায়েটৰ ভিডিঅ' আপোনালোকে চাই ল'ব ঠিক আছে গতিকে অভাৰ ট্ৰেইনিং নকৰিব ৰেষ্ট কৰিব আৰু আপোনালোকে এক্সাৰচাইজখিনি মই এতিয়া কৰি দেখুৱাইছোঁ ওপৰলৈ ভৰিটা বন্ধুসকল আপোনালোকে এটা কথা মনত ৰাখিব ফাষ্ট ৰানিং মানে গা জোৰ নহয় ফাষ্ট ৰানিং মানে হৈছে কাৰেক্ট টেকনিক আৰু আজি আপোনালোকক মই যিখিনি টেকনিক দিলোঁ আৰু যিখিনি আপোনালোকৰ ৰানিং পজিশ্যন ভুল হৈ আছে আপোনালোকক মই যিখিনি দেখুৱাই দিছোঁ সেইখিনি যদি আপোনালোকে শুধৰাই লয় টেকনিকখিনি যদি ভালকৈ ইউজ কৰে এক্সাৰচাইজখিনি যদি আপোনালোকে যদি কৰে আপোনালোকৰ 100% ৰানিঙৰ স্পীড বাঢ়িবই ষ্টেমিনা আপোনালোকৰ বাঢ়িবই আৰু ৰানিঙত আপোনালোকৰ ভাল হ'বই গতিকে আপোনালোকৰ ফিজিকেল 100% পাছ কৰিব কিন্তু আপোনালোকে ভালদৰে কৰিব লাগিব আপোনালোকক যিখিনি কথা কৈছোঁ আপোনালোকে ভালকৈ যদি শুনি পিনে কৰে আপোনালোকৰ নিশ্চয় ভাল হ'বই আৰু এটা কথা আপোনালোকে ফিজিকেলৰ লগতে আপোনালোকে ৰিটেনৰ কাৰণে প্ৰিপেৰেশ্যন কৰি থাকক অকল আপোনালোকে ফিজিকেলৰ প্ৰেক্টিছ কৰি থাকিলে নহ'ব আপোনালোকে ৰিটেনৰ কাৰণেও প্ৰেক্টিছ কৰি থাকক ঠিক আছে যিমান পাৰে আপোনালোকে পঢ়ক যিমান পাৰে আপোনালোকে প্ৰেক্টিছ কৰক আৰু এটা কথা আপোনালোকে অভাৰ ট্ৰেইনিং কৰি পিনে ডায়েটটো নেখালে নহ'ব কিন্তু অভাৰ ট্ৰেইনিং কৰিছে ঠিকে আছে কিন্তু আপোনালোকে ডায়েটটো খাব লাগিব যেনেকৈ বাইক এখন চলিবলৈ তেলৰ দৰকাৰ হয় আমাৰ বডিটো চলিবলৈ খাদ্যৰ দৰকাৰ হয় আমি বডিটো বহুত কষ্ট দি আছোঁ যদি তাত আমি যদি একো ভাল খাদ্য যদি নেখাওঁ তেন্তে আমি ইম্প্ৰুভ কেনেকৈ পাওঁ গতিকে আপোনালোকে ডায়েটটো ভালকৈ ল'ব লাগিব আৰু ডায়েটৰ ভিডিঅ' মই বনাই দি থৈছোঁ কম খৰচত আপোনালোকে ডায়েট কি কৰিব গতিকে যদি ডায়েটৰ ভিডিঅ'টো যদি চোৱা নাই গতিকে আপোনালোকে ডেছক্ৰিপশ্যনত দি দিছোঁ গৈ পিনে আপোনালোকে চাব পাৰে কি ডায়েট খাব লাগে ঠিক আছে আৰু ভালকৈ কৰিবলৈ আপোনালোকক কৈছোঁ গতিকে আপোনালোকৰ চিলেকশ্যন হ'ব লাগিব আৰু ভিডিঅ'টো আজি ইমানেই আছিল ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব আজিলৈ বাই তেন্তে জয় আই অসম